हेलो एवरीवन আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু লক্ষ্মী পূজা হেকাৰণে সকলোকে পোনপ্ৰথমে লক্ষ্মী পূজাৰ বহুত শুভকামনা জ্ঞাপন কৰিছো আৰু সকলোৱে নিশ্চয় খুব সুন্দৰকৈ আয়োজন কৰিছে আৰু ময়ো অকনমানকৈ আয়োজন কৰিছো পূজা ভাগ কৰিম বুলি গতিকে বৰ বিশেষ নাজানো নীতি নিয়মৰ কথাখিনি বৰ বিশেষ নাজানো কিন্তু যেনেদৰে পাৰো তেনেদৰে কৰিম বুলি ভাবিছো আৰু আজি ৰাতিপুৱা হেয়া সোনকালে মানে সকলোখিনি কাম বন কৰি আজৰি হলে দুপৰীয়া হ'ব হ'ল বাৰু মই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোহে আৰু ৰাতিপুৱা পূজা কৰিলো আৰু সন্ধিয়াৰ কাৰণে এতিয়া বুট মগু আনিছে সেইখিনি তিয়াবলৈ আছে সেইখিনি তিয়াম এতিয়া আৰু বাকি যা যোগাৰখিনি কৰিম যিখিনি কৰিবলগীয়া আছে ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আৰু আমি ঘৰলৈ আহিলো দশমীৰ পাঁচদিনাৰ পিছদিনা মানে এদিনৰ পাছত মানে দেওবাৰে আহিলো আৰু অহাৰ দিনাখন আচলতে ভিডিঅ' কৰা নহলে খুব ঘপককৈ গুচি আহিবলগীয়া হ'ল কাৰণ আমাৰ স্কুল খুলিলে যিহেতু সেইকাৰণে আৰু হেয়াই আজি ভিডিঅ'টো আৰম্ভ কৰিছো অকনমানকৈ দেখাম সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিবও পাৰো গতিকে অকনমানকৈ দেখুৱাম কি কৰো আজিৰ দিনটোত আৰু অকনমান পায়স বনাম বুলি ভাবিছো মই আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলো যে মোৰ এটা বস্তু অৰ্ডাৰ দি থৈছিলো বস্তুটো আহিলে আৰু সেই বস্তুটো আপোনালোকক দেখুৱাম বাৰু মই খুলিলো বস্তুটো কাৰণ আজি অহা 3 দিন মানেই হ'ল কিন্তু 3 দিনটো ৰৈ থাকিব নোৱাৰি ন চাবৰ কাৰণে সেইকাৰণে খুলিলো গতিকে আপোনালোকক দেখুৱাম বাৰু কাৰণ বস্তুটো ফিটিং কৰিবলৈ আছে মিষ্টাৰে ফিটিং কৰিব গতিকে দেখুৱাম বাৰু আপোনালোকক কি বস্তু আৰু আজি নতুন বস্তুতে যিহেতু কিচেন ৰিলেটেডে হয় গতিকে নতুন বস্তুতে আজি নতুন তাতে আজি পায়স বনাম বুলি ভাবিছো আপোনালোকে চাগে গমেই পাইছে আৰু কি বস্তু সেইকাৰণে পায়স অকমান বনাম বুলি ভাবিলো আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলো চাই থাকক শেষলৈকে আৰু কেনেকুৱা লাগিলে মোক জনাব ভিডিঅ'টো চাই আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু হেয়াই তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু এতিয়া কামখিনি হৈ গ'ল এতিয়া মই মাত্ৰ ৰুটি বনাম আৰু বইল দাইল বনাম বুট দাইল মানে বইল কৰি খাম আজি দিনৰ সাজ মানে দিনৰ সাজ ৰাতি সাজ আজি বইল খাম বুলি ভাবিছো সেইকাৰণে এনেইতো বৃহস্পতিবাৰে মই নিৰামিষ খাইছিলো মানে মাছ মাংস নাখাইছিলো মাছ মাংস ডিম একো নাখাইছিলো আৰু আজিৰ পৰা ভাবিছো মই বৃহস্পতিবাৰে মানে বইল খাম গতিকে সেইকাৰণে আজিৰ পৰা আৰম্ভণি কৰিছো গতিকে হেয়াই চাই থাকক ভিডিঅ'টো আৰু এফালে আহিলো অকনমান বাগানলে আজি যেহেতু আমাৰ পাতচিঙি আছে আৰু আজি বতৰটো মানে খুব ধুনীয়া মানে ডাৱৰীয়া বৰষুণৰ বতৰ কিন্তু মানে কি হয় এনেকুৱা বতৰত বাগানবিলাক বহুত ধুনীয়া লাগে দেখি ৰ'দৰ বতৰতকৈ মানে এনে ধৰণৰ বতৰ হ'লে বাগানখন চাই বহুত ধুনীয়া লাগে আৰু পাতত যেহেতু অলপ পানী পৰি থাকে আৰু মানে বহুত ধুনীয়া কালাৰটো বহুত ধুনীয়া লাগে সেইকাৰণে ভাবিলো অকনমান যাওঁ বাগানলে গতিকে অকনমান আহিলো আৰু অকনমান দুই এটা পাত ময়ো ছিঙিলো এফালে আজি বতৰটো চাওক ইমান বেয়া একদম ক'লা কৰি আহিছে মই মানে কাপোৰ এগালো ধুই দিলো এতিয়া অকনমান বাগানলৈ আহিছিলোঁ আমাৰ পাত ছিঙি আছে ময়ো অকনমান ছিঙি দিলোঁ ভাল লাগে বেছি টান হৈ গ'লে নোৱাৰোঁ অকনমান কোমলীয়া পাতটো ছিঙি পেলাই ভাল লাগে আৰু এনেই আহিছিলোঁ মই আচলতে পাত ছিঙিম বুলি নহয় বাৰু এনেই অকনমান আহিলোঁ আৰু এনেকুৱা বতৰ হ'লে নহয় বাগানৰ পৰিৱেশটো বিৰাট ধুনীয়া লাগে মানে অকনমান যেতিয়া ডাৱৰীয়া হয় বতৰটো বাগানখন দেখিবলৈ বেছি ধুনীয়া লাগে ৰ'দ দিয়াতকৈ মানে কেতিয়া যাওঁ হগলা আজি যেহেতু গাড়ী সোনকালে আহিব পূজাৰ বাবে সেইকাৰণে বেছি সময় ছিঙিবলৈ নাপায় আৰু
পাটৰ গাড়ী গ'লেই এইবোৰ গাড়ী গ'ল এইফালে আমাৰ আজি পাটৰ গাড়ী আহিলেই বেছি ছিঙিবলৈ নাপালে কাপোৰবোৰ শুকুৱাই নাই আজি এগালমান ধুই দিলোঁ কাপোৰ সেইফালে এতিয়া এইবোৰ শুকুৱাই নাই বতৰটো একদম বেয়া চুলিখিনি মেলি আছোঁ চুলিখিনি ধুইছিলোঁ যিহেতু সেইকাৰণে চুলিখিনি মেলি আছোঁ আৰু খানা যোগাৰ কৰিব হৈ গ'ল যাওঁ পাতো নিলে আমাৰ আৰু গাড়ী যিহেতু সোনকালে হ'ল কেইটামানহে ছিঙিব পাৰিলে এতিয়া যাওঁ ৰুটি বনাই লওঁ এভৰিৱান এতিয়া একদম আবেলি হ'ল আবেলি আৰু এতিয়া পূজাৰ যা যোগাৰ কৰিবলৈ আছে তাৰ আগতে ভাবিলোঁ বস্তুটো আপোনালোকক দেখুৱাই লওঁ কাৰণ এতিয়া বস্তুটো মই ব্যৱহাৰ কৰিব লাগিব সেইকাৰণে এইটো পাৰ্চেলটো দেখিছেনে কিমান ডাঙৰ এইটো আৰু বহুত গধুৰ হয় মই যিহেতু কৈছোঁ আগতে পাৰ্চেলটো খোলা হৈ গ'ল সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ যে ইয়াতে কি আৰু এটা বক্স আছে এইটো দুটা বক্স এতিয়া এইটো ফিটিং কৰিব লাগিব ফিটিংটো বাৰু মই কৰিব নোৱাৰোঁ সেইটো মিষ্টাৰে ফিটিং কৰি দিব হ'ব দেখাইছোঁ আৰু বস্তুকেইটা হৈছে এইকেইটা এখন হৈছে এখন কেৰাহী এইখন আৰু ইয়াতে এইবোৰ লগাব লাগিব এইবোৰ দি দিছে এইবোৰ দি দিছে এইখিনি লগাব লাগিব ইয়াতে লগোৱা নাই এতিয়ালৈকে মানে কৈছোঁ আপোনালোকক বস্তুটোখিনি খুলিহে থোৱা হৈছে লগোৱা হোৱা নাই এইখিনি লগাব আৰু ইয়াৰ লগতে আছে এখন ইয়াত দিয়া ঢাকনি এখন কেৰাহী তাৰ লগতে আছে এখন আৰু এইখন চাওক প্ৰেষ্টিজৰ হয় আৰু ইণ্ডাকশ্যন বেছ হয় যিহেতু মই ইণ্ডাকশ্যনত ব্যৱহাৰ কৰিবৰ কাৰণে আনিছোঁ গতিকে এখন আহিছে ফায়াৰ পেন তাৰ লগতে আৰু আহিছে এখন টাৱা আহিছে এখন খুব ধুনীয়া হয় একদম প্ৰেষ্টিজৰ হয় একদম বেষ্ট কোৱালিটি আৰু মই বহুত মানে ৰিভিউ চাইছোঁ বহুতৰে তাৰপিছতে আনিছোঁ এখন আৰু আনে ব্যৱহাৰ কৰাও মই দেখিছোঁ আমাৰ ইয়াতে গতিকে এইটোৱে বস্তুটো আৰু লগতে আহিছে এইখিনি এইবোৰ হেণ্ডেলবিলাক এইবিলাক এতিয়া লগাব লাগিব গতিকে এইখিনি কাম মই কৰিব নোৱাৰোঁ এইখিনি কাম মিষ্টাৰে কৰিব এইবিলাক হেণ্ডেলবিলাক আৰু মই এইটো নীলা কালাৰতে অৰ্ডাৰ কৰিলোঁ কেইবাটাও কালাৰ আছে আৰু এতিয়া মই আপোনালোকক কওঁ বস্তুটো মই ক'ৰ পৰা লৈছোঁ বস্তুটো লৈছোঁ ফ্লিপকাৰ্টৰ পৰা আচলতে অলপ দিনৰ আগতে ফ্লিপকাৰ্টত যিহেতু চেল চলি আছিলে সেইকাৰণে বস্তুটো মই খুব কম দামতে পালোঁ 1230 টকাতে মই পাইছোঁ গোটেই ছেটটো কিন্তু এতিয়া অকণমান দামটো বাঢ়িছে কিন্তু যিহেতু চেল চলি আছে মই কৈছোঁৱেই সেইকাৰণে মই 1230 টকাতে এই ছেটটো আনিছোঁ গতিকে এতিয়া এইটো ফিটিং কৰি লওঁ যদি আপোনালোকৰ কাৰোবাৰ এইটো প্ৰয়োজন আছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব মই ইয়াৰ লিংক দি দিম বাৰু ডেছক্ৰিপশ্যন বক্সত গতিকে যদি কাৰোবাৰ প্ৰয়োজন আছে তেতিয়াহ'লে আপোনালোকে কিনিব পাৰিব ধুনীয়া হয় আৰু এইখন বহুত গধুৰ হয় আচলতে মই তাকে চিন্তা কৰিছোঁ মানে মোৰ বাওঁ হাতখন যিহেতু ভগা হয় সেইকাৰণে এইখন বহুত গধুৰ হয় অকণমান দিগদাৰ হ'ব মোৰ কাৰণে হ'লেও উপায় নাই আৰু চলি যাব আৰু ধুনীয়া আৰু এইখন কেৰাহীখন গতিকে এতিয়া এইখন ফিটিং কৰি লওঁ ব'লক কেনেকৈ লগাই এবাৰ দেখাই দিয়া এইটো এইকেইটা লগাই হৈ গ'ল আৰু এইটো নহয় লগাবলৈ বহুত ইজি হয় ৰ'বা খুলিব পাৰি এইটো কেনেকৈ খোলে চুইচটো দবাই দিলেই হ'ল তাৰপিছত খোল খাই আহে মই মানে সেইটোকে বিচাৰি ফুৰিছিলোঁ অথনি আচ্ছা চুইচটো দবাই পেলাই ইয়াত ভৰাই দিলে হৈ যায় বহুত ইজি এইটোহে অকণমান খালি কষ্ট আৰু এইখন লগোৱাটো একো নাই বাৰু ইজিয়ে হয় তাৰপিছত এইখন ফায়াৰ পেনখন লগাই হৈ গ'ল আৰু এইফালে এইখন টেৱা গতিকে এতিয়া আজি ভাবিছোঁ নতুন কেৰাহীত পায়স বনাম
আৰু আজি লক্ষী পূজাৰ দিনা চাওক বতৰৰ অৱস্থা ইমান বৰষুণ দিছে নহয় মানে আৰু কাপোৰ এগালমান ধুইছিলোঁ সেইবোৰ একো নুশুকালে এসোপা চব ইয়াত থৈ দিছোঁ দম কৰি পৰ্দাবিলাকো ধুই দিছিলোঁ এইবিলাক মানে পৰ্দাবোৰ লগাবলৈ আছেই অলপ অলপ পৰ্দাখিনি শুকালে বাৰু কিন্তু বাকী কাপোৰ বহুত শুকাবলৈ বাকী আছে আৰু চোতাল গোটেই পানী বিচনাতে পৰি আছিলোঁ মোৰতো একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল সেয়াই এতিয়া যাওঁ গা পা ধুওঁ আৰু ঘৰটো এবাৰ মুচি লওঁ যিহেতু সন্ধিয়া সময় হ'বৰে হ'ল সেইকাৰণে বৰষুণ দিলেও পূজাটো আমি কৰিব লাগিবই উপায় নাই হ'লে এতিয়া গাটো ধুই লওঁগৈ ঘৰটো এবাৰ মুচি দিম বুলি ভাবিছোঁ যিহেতু দিনটো অহা যোৱা চলি আছে আৰু বোকাও সোমাই গ'ল গতিকে ঘৰটো অলপ মুচিব লাগিব ঘৰটো মুচি পেলাই গা ধুওঁগৈ আৰু ঠিক আছে তেতিয়া চাই থাকক ভিডিঅ'টো আৰু আমাৰ যিহেতু এই টাইলছখনত মানে এইবোৰ ফুল চুল আছে সেইকাৰণে অকণমান দিগদাৰ হয় সেইকাৰণে একেবাৰে চিম্পুলকৈ কিবা এটা মানে একেবাৰে সাধাৰণকৈ আঁকিম এই ফুলবিলাকৰ কাৰণে আচলতে দিগদাৰ হয় কিবা এটা আঁকিম বুলি ভাবিলেও সেইকাৰণে অকল মা লক্ষ্মীৰ চৰণযোৰ আঁকিম আৰু এইফালে নতুন কেৰাহীত গাখীৰ গৰম কৰি আছোঁ যিহেতু অকণমান পায়স বনাম বুলি ভাবিছিলোঁ সেইকাৰণে পায়সখিনি বোলো বনাই লওঁ যিহেতু সন্ধিয়া সময় হ'বৰে হ'ল বহুত দেৰিয়ে হৈ যায় মানে কি হৈছে এইকেইদিন সন্ধিয়াও পটককৈ লাগে ন এইকাৰণে মানে সময়খিনি কেনেকৈ যায় একো গমেই নাপাওঁ ইমান পটককৈ সন্ধিয়া লাগি গ'ল আৰু এইফালে পায়সখিনি সেইকাৰণে বনাই ল'লোঁ মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ কিয়নো ভিডিঅ' কৰি থাকিবলৈ মানে দেৰিও হৈছে যে সেইকাৰণে অলপকৈ কৰিলোঁ আৰু ভিডিঅ' আৰু এইফালে মই মিষ্টাৰক পায়সখিনি লৰাবলৈ দিলোঁ আৰু মই ভাবিলোঁ মই চাকি কেইগছ ৰেডি কৰি লওঁ সেইকাৰণে এয়া চাকিখিনি মই ৰেডি কৰি আছোঁ আচলতে এইখিনি মই আগতে কৰি থ'ব পাৰিলোঁহেঁতেন কিন্তু কৰাই নহ'লে মানে আৰু এতিয়া সেইকাৰণে একদম লৰালৰিকৈ মানে সকলোখিনি কাম কৰিবলগীয়া হৈছে গতিকে এতিয়া চাকি কেইগছ জ্বলাই লৈছোঁ আৰু এতিয়া মই চাকি কেইগছ দি ল'ম আৰু আগফালে মই মানে দুৱাৰমুখত মা লক্ষ্মীৰ চৰণযোৰ আঁকিছিলোঁ আৰু ইয়াতে মই এতিয়া 3 গছ চাকি এনেকৈ দি দিছোঁ আৰু আগফালে মানে বাৰাণ্ডাতে দিছোঁ যিহেতু অকণমানকৈ বৰষুণ দি আছিলে সেইকাৰণে মই আগফালে একদম গেটৰ ওচৰত চাকি দিব নোৱাৰিলোঁ সেইকাৰণে মই মানে সন্মুখৰ ষ্টেপতে চাকি জ্বলালোঁ এফালে পূজা হৈ গ'ল আৰু অলপ সময় ভিডিঅ' কৰিবলৈকে নহ'ল তাৰমানে ইমান লৰালৰি হ'ল
সময় মানে পটককৈ আন্ধাৰ হৈ গুচি গ'ল সেইকাৰণে বহুত লৰালি কৰিবলগীয়া হ'ল মাজতে অলপমান ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল আৰু তাৰপাছত এইফালে চাওক এয়া একদম দিৱালী আমাৰ লক্ষ্মী পূজাৰ দিনাৰ পৰা আমি দিৱালী চেলিব্ৰেশ্যনো কৰিছোঁ লাইটটো অফ কৰি দিওঁ এইয়া ধুনীয়া লাগিছে না আৰু এতিয়া প্ৰসাদ খাব লাগিব লগতে পায়স আৰু এয়া এনেদৰে লক্ষ্মী পূজা পাতিলোঁ আৰু জনাই নজনাই অলপকৈ ঠিক আছে তেতিয়া চাই থাকক ভিডিঅ'টো কোৱা হৈ গ'ল এতিয়া পায়স খাইছোঁ ধুনীয়া হৈছে আৰু এফালে আহিলে বাবু আৰু কি জানেনে আহিয়ে একদম ডাইৰেক্ট সেয়া দেখিছেনে হাতত মোবাইল তাৰমানে আহিয়ে ডাইৰেক্ট খেলৰ কথা আজি সন্ধিয়াৰ আলহী আচলতে আৰু বহুত ভাল লাগিলে অহাৰ কাৰণে পূজাৰ দিনা মানে যিকোনো পূজাত মানে শৰাই যেতিয়া দিয়া হয় যদি কোনোবা এজন আহে বহুত বেছি ভাল লাগে আৰু আজি একদম মানে একদম সুন্দৰ পোছাক পৰিধান কৰি আৰু আহিলে বাবু সেইকাৰণে বহুত বেছি ভাল লাগিলে আৰু বিশেষকৈ মই মানে বৃহস্পতিবাৰে যদি কোনোবা আহে মই বহুত ভাল পাওঁ বিশেষকৈ নমতা নিমন্ত্ৰণ নথকা গতিকে বহুত বহুত ভাল লাগিলে আৰু অকণমান কিবা এটা আমি আসলে পূজা পাতল বুলি ক'লে নামাতিলেও বেছি অনুভৱ মই কিবা এটা খাবলৈ ওলাই আহোঁ আচলতে কি হ'ল মানে কি সকলোলৈ থাকিলে লক্ষ্মী পূজাৰ শুভেচ্ছা আৰু মানে কি হ'ল আজি মই ষ্টেটাছত দেখি আছোঁ বিশেষকৈ আমাৰ ডেকা ল'ৰাবিলাকৰ লক্ষী নাই দুখ কৰিব নালাগে আচলতে পকেটত লক্ষীটো আনি লোৱা তো লাইফতো লক্ষী নিজে আহি যাব ঠিক আছে ধন্যবাদ আৰু অহাৰ কাৰণেও ভাল লাগিলে আৰু এয়া দেখিছেনে মই যে আপোনালোকক অকণমান আগতে দেখুৱাইছিলোঁ লাইটৰ ছিটটো মানে ফুলৰ টাববিলাকত লাইটখিনি দি থোৱা আছিলে আৰু এতিয়া মানে কি কৰিলে ইয়াৰ পৰা নি পেলাই একদম আগফালে লগাই দিলে লাইটৰ ছেটটো মানে একদম দেৱালী লাগিয়ে গৈছে আৰু এয়া চাওক এতিয়াও ইয়াত তেনেকৈ লগাই দিলে মই কিন্তু ফুলত থাকোঁতেও ভালেই দেখিছিলোঁ বাৰু কিন্তু ইয়াৰ পৰা লৈ গৈ পেলাই সেনেকৈ আগফালে লগাই দিলে ভাল লাগিছে বাৰু বেয়া লগা নাই আৰু এয়াই কৰি আছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ফ্ৰেণ্ডছ ভিডিঅ'টো শেষ কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব